নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এবিধ টেষ্টি লাড়ুৰ ৰেচিপি লৈ আহিছোঁ। ইয়াৰ বাবে ৰুকি লোৱা নাৰিকল লোৱা হৈছে। নাৰিকলখিনিত সোৱাদ অনুসৰি চেনি মিহলি কৰি লোৱা হৈছে। তদুপৰি আমাক লাগিব পিঠাগুড়ি। পিঠাগুড়িখিনি শুকানে অকণমান সময়ৰ বাবে ভাজি লোৱা হৈছে। আপোনালোকে পিঠাগুড়িৰ পৰিমাণটো প্ৰয়োজন অনুসৰি ল'ব পাৰে। ইয়াৰ উপৰিও আমাক লাগিব অকণমান গৰম পানী। তাৰ পিছত পিঠাগুড়িখিনিত অকণমান নিমখ মিহলি কৰি লোৱা হৈছে। তাৰ পিছত অকণমানকৈ গৰম পানী পিঠাগুড়িখিনিত মিহলি কৰি দিয়া হৈছে। ৰুটি বনাবলৈ আটা মাৰোঁতে যিটো অনুপাতত পানী ব্যৱহাৰ কৰা হয়, সেইটো অনুপাততেই ইয়াতে গৰম পানী ব্যৱহাৰ কৰা হ'ব। অৱশ্যে অকণমান কম হ'লে পিছত আকৌ যোগ কৰিও নিব পাৰি। কেইদিনমান আগতে মই হোৱাটছএপত লাড়ুৰ ফটো আপলোড দিছিলোঁ। তেতিয়া মোৰ ফ্ৰেণ্ড পূজাই ক'লে যে মই এই লাড়ুটো খাই বৰ ভাল পাওঁ, ৰেচিপিটো দিবাচোন। সেয়েহে মই আজি এই ভিডিঅ'টো বনালোঁ। সঁচাকৈয়ে এই লাড়ুটো খাই ভাল লাগে। আপোনালোকে যদি বনাই খোৱা নাই, এনেকৈ বনাই খাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু যিসকল লোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে অলপকৈ পানী দি ভালদৰে মিহলি কৰি ল'ব লাগিব। তাৰ পিছত অকণমান ঠাণ্ডা হোৱাৰ পিছত গোটেইখিনি ভালদৰে আটা মৰাৰ দৰে মাৰি ল'ব লাগিব। অৱশ্যে মন কৰিব যাতে গোটেইখিনি সম্পূৰ্ণভাৱে ঠাণ্ডা হৈ নাযায়, নহ'লে বেয়া হৈ যাব। যেতিয়া হাতেৰে চুব পৰা হ'ব, তেতিয়াই এইখিনি ভালদৰে মাৰি ল'ব লাগিব। আৰু যদি পানী কম হোৱা যেন অনুভৱ হয়, অকণমান পানী যোগ কৰিও দিব পাৰে। এইখিনি যিমান ভালদৰে মাৰি লোৱা হয়, খাবলৈ সিমানেই টেষ্টি হয়। সেয়েহে গোটেইখিনি ভালদৰে মাৰি ল'ব লাগে। যিহেতু ইয়াতে অকণমান পানী কম হোৱা যেন অনুভৱ হৈছে, সেয়েহে আকৌ অকণমান পানী যোগ কৰি দিয়া হৈছে আৰু গোটেইখিনি ভালদৰে মাৰি লোৱা হৈছে। আজিৰ এই ৰেচিপিটো মা আৰু মই মিলি বনাইছোঁ। এইখিনি মায়ে মাৰিছে আৰু পিছত লাড়ুখিনি আমি দুয়োৱে মিলি বনাইছিলোঁ। আমাৰ ইয়াত এই লাড়ুটো ভাদ মাহত খোৱাটো এক প্ৰকাৰৰ নিয়মেই বুলি ক'ব পাৰি। আৰু কোনে কোনে ভাদ মাহত এই লাড়ুটো খাই জনাবচোন। এনেদৰে গোটেইখিনি ভালদৰে মসৃণভাৱে মাৰি লোৱা হৈছে। এতিয়া পিঠাগুড়িখিনিৰ পৰা লাড়ুটো যিমান ডাঙৰ কৰিব বিচাৰে, সিমান ডাঙৰকৈ টুকুৰা কৰি ল'ব লাগিব। এনেদৰে পিঠাগুড়িখিনি গোটেইখিনি টুকুৰকৈ লোৱা হৈছে। এতিয়া লাড়ুখিনি বনোৱা হ'ব। ইয়াৰ বাবে এটা টুকুৰা লৈ টুকুৰাটো ভালদৰে গোল কৰি ল'ব লাগিব। এনেদৰে দুখন হাতৰ তলুৱাৰ গোল কৰি লোৱা হৈছে। তাৰ পিছত এটা আঙুলিৰে এটা ফুটা বনাই দিয়া হৈছে আৰু ফুটাটো বহলাই দিয়া হৈছে এনেদৰে। তাৰ পিছত ইয়াতে চেনি মিহলাই ৰখা নাৰিকলখিনি দি দিয়া হৈছে। তাৰ পিছত ফুটাটো বন্ধ কৰি দিব লাগিব আৰু লাড়ুটো গোল কৰি দিব লাগিব। এনেদৰে দুয়োখন হাতৰ তলুৱাৰ মাজত ৰাখি গোল কৰা হৈছে।
এয়া চাওক এইটো লাড়ুটো এনেদৰে গোটেইখিনি লাড়ু বনাই ল'ব লাগিব আকৌ এটা দেখুৱাই দিছোঁ এটা টুকুৰা লোৱা হৈছে তাৰপিছত সেইটো দুখন হাতৰ তলুৱাৰ সহায়ত গোল কৰি লোৱা হৈছে তাৰপিছত এটা ফুটা কৰি লৈ ফুটাটো বহলাই দিয়া হৈছে আৰু তাতে নাৰিকল দি দিয়া হৈছে তাৰপিছত ফুটাটো বন্ধ কৰি দিয়া হৈছে আৰু লাড়ুটো গোল কৰি দিয়া হৈছে এই লাড়ুটো বনাবলৈ সঁচাকৈ বহুত ইজি হয় এয়া আন এটা তৈয়াৰ হৈ গ'ল আপোনালোকৰ সুবিধাৰ্থে মই আৰু এটা বনাই দেখুৱাইছোঁ এয়া এটা টুকুৰা লৈ দুখন হাতৰ তলুৱাৰ সহায়ত ঘূৰণীয়াকৈ গোল কৰি দিয়া হৈছে তাৰপিছত এটা আঙুলিৰ সহায়ত ফুটা কৰি দিয়া হৈছে আৰু ফুটাটো বহলাই দিয়া হৈছে এনেদৰে তাৰপিছত ইয়াতে নাৰিকল দি দিয়া হৈছে আৰু ফুটাটো বন্ধ কৰি দি লাড্ডুটো গোলকৈ বনাই লোৱা হৈছে যিহেতু মোৰ চিনাকি বহুতেই এই লাড়ুটো কেতিয়াও বনাই পোৱা নাই বুলি কৈছে সেয়েহে মই তেওঁলোকৰ সুবিধাৰ্থে 3টা লাড়ু বনাই দেখুৱালোঁ যাতে তেওঁলোকৰ পদ্ধতিটো বুজি পোৱাত সুবিধা হয় এনেদৰে গোটেইখিনি লাড়ু বনাই ল'ব লাগিব এয়া লাড়ুখিনি বনাই লোৱা হৈ গৈছে এতিয়া এইখিনি সিজাব লাগিব আজি এইখিনি প্ৰেছাৰ কুকাৰতে সহজভাৱে সিজাই ল'ম ইয়াৰ বাবে এটা প্ৰেছাৰ কুকাৰত লাড্ডুখিনি দি দিয়া হৈছে তাৰপিছত কফি কাপেৰে আধা কাপৰ জোখত পানী দিয়া হৈছে তাৰপিছত প্ৰেছাৰ কুকাৰৰ ঢাকনখন লগাই এটা চিটি অহালৈ গেছৰ ওপৰত বহাই দিয়া হৈছে কুকাৰৰ প্ৰেছাৰখিনি সম্পূৰ্ণকৈ যোৱাত ঢাকনখন খুলি চোৱা হৈছে আৰু দেখা গৈছে যে গোটেই লাড়ুখিনি সিজি উঠিছে অৰ্থাৎ আমাৰ লাড়ুখিনি তৈয়াৰ হৈ গ'ল এতিয়া এটা মই ভাঙি দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়াকৈ সিজি উঠিছে অতি সহজতেই এতিয়া গোটেইখিনি উলিয়াই লোৱা হৈছে আৰু এটা মই কাটি দেখুৱাইছোঁ চাওক ইমান ধুনীয়াকৈ সিজি উঠিছে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ